তোমালোকে কালিৰ ভিডিঅ'টোত বহুতেই কৈ আছিলা যে তোমালোকৰ কোৱেশ্চন আনসাৰসমূহ লাগে অসমীয়াৰ তো আজি আমাৰ এই ভিডিঅ'টোত আমি সেকশন এৰ আনসাৰসমূহ লৈ আহিছো সেকশন এৰ পৰা তোমালোকে চোৱা কি আছে এক নম্বৰ কোৱেশ্চনটোত আছে বৰগীতটি কি ৰাগত বন্ধ আছে তো ইয়াৰ আনসাৰটো হ'ব বসন্ত ৰাগত দুই নম্বৰ কোৱেশ্চন কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে ইয়াৰ আনসাৰ হ'ব হৰিক তিন নম্বৰ কোৱেশ্চন মোহপাক মানে কি ইয়াৰ আনসাৰ হ'ব মায়াৰ বন্ধন চাৰি নম্বৰ কোৱেশ্চন জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে ইয়াৰ আনসাৰটো হ'ব আৰবী জিকৰ শব্দৰ পৰা জিকৰ স্পেলিংটো তোমালোকে চাবা হসন্ত আছে ইয়াতে মিস্টেক নকৰিবা পাঁচ নম্বৰ কোৱেশ্চন আছে মন্দিৰৰ অপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে ইয়াৰ আনসাৰ হ'ব ৰবা ফুলে 6 নম্বৰ কোৱেশ্চন মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে তো ইয়াৰ আনসাৰটো হ'ব কিচক বেনুৱে 7 নম্বৰ কোৱেশ্চন আছিল অসমৰ হেংদাং ক'ত জিলিকিছিল তো এইটো হ'ব দুপুৰৰ পূৰ্ণ আলোকত জিলিকিছিল নেক্সট কবিয়ে কিমান বছৰ আগতে মানুহজনক লগ পাইছিল তো ইয়াৰ আনসাৰটো হ'ব 25 বছৰ আগতে 9 নম্বৰ কোৱেশ্চন আছিল নাৰায়ণ মূৰ্তি কোন ইয়াৰ আনসাৰটো হ'ব ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক 10 নম্বৰ কোৱেশ্চন ফ্ৰম বলগা টু গংগা কাৰ ৰচনা তো ইয়াৰ আনসাৰটো হৈ যাব পণ্ডিত ৰাহুল সংকৃত্তায়নৰ ৰচনা 11 নম্বৰ কোৱেশ্চন কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰে তো এটোৰ আনসাৰটো হৈ যাব বৌদ্ধ যুগৰ প্ৰচাৰৰ যুগক 12 নম্বৰ কোৱেশ্চন অনুৰাধা শৰ্মা পূজাৰী সাহেবপুৰৰ বৰকুণ নামৰ উপন্যাসখনৰ বাবে কি বঁটা লাভ কৰিছিল তো এটোৰ আনসাৰটো হৈ যাব কুমাৰ কিশোৰ বঁটা তোমালোকে কৈছিলো যে এইটো কোৱেশ্চন তোমালোকে উলটাকৈ আহিব পাৰে এনেদৰে আহিব পাৰে যে কুমাৰ কিশোৰ বঁটা কোনখন উপন্যাসৰ বাবে লাভ কৰিছে তো হেতু হৈ যাব সাহেবপুৰৰ বৰকুণ তো তোমালোকে দুটা কোৱেশ্চনে চাই থবা নেক্সট 13 নম্বৰ কোৱেশ্চন হাৰাপুলি ৰাধাকৃষ্ণনে কালিয়া দমনৰ আখ্যা কি দিছে তো এটো হ'ব আৰ্য অনাৰ্য সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য কৰাৰ হ'ব এটো অলপ টাইপিং মিস্টেক হৈ গল তো তোমালোকে ভালদৰে কৰি লবা এইটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট আছে তোমালোকৰ পৰীক্ষাৰ বাবে নেক্সট আছে কি হয় অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে এইটো হৈ যাব ভাষিক সংমিশ্ৰণে 15 নম্বৰ কোৱেশ্চন সকলোকে বান্ধিটো এনাজৰিডাল কি আছিল তো এইটো হ'ব অসমীয়া ভাষা 16 নম্বৰ কোৱেশ্চন আছে ভাইৰাছ কি বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰৰ প্ৰগ্ৰাম 17 নম্বৰ কোৱেশ্চন অৰুণিমা সিনহাৰ ঘৰ ক'ত তো ইয়াৰ আনসাৰ হ'ব উত্তৰ প্ৰদেশত 18 নম্বৰ কোৱেশ্চন ব্ৰিটিছ লৰ্ড কাৰ্জন কোন তো ইয়াৰ আনসাৰটো হৈ যাব ব্ৰিটিছ ভাইসৰয় 19 নম্বৰ কোৱেশ্চন আছে ইৰানৰ ৰাজধানীৰ নাম কি তো ইয়াৰ আনসাৰটো হ'ব তেহৰান আৰু 20 নম্বৰ কোৱেশ্চনত আছে ইৰানৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি তো ইয়াৰ আনসাৰটো হ'ব খমেনি ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট আন্তঃৰাষ্ট্ৰীয় মানে হয় ইন্টাৰনেশ্যনেল তো তোমালোকে বিমানবন্দৰ পাইছা ইন্টাৰনেশ্যনেল যেটো হিটো লিখিব লাগিব খমেনি ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট 21 নম্বৰ কোৱেশ্চন কেন্দ্ৰৰ অৰ্থ কি তো এটো হৈ যাব চেনি 22 নম্বৰ কোৱেশ্চন ইলেক্ট্ৰিক বাল্ব বা বৈদ্যুতিক বাল্ব কোনে উদ্ভাৱন কৰিছিল তো ইয়াৰ আনসাৰটো হ'ব থমাস আলভা এডিসনে 23 নম্বৰ কোৱেশ্চন কুতুব মানে কি তো এটোৰ আনসাৰ হ'ব ধ্ৰুৱ নক্ষত্ৰ 24 কুমকুমক কাৰ লগত তুলনা কৰা হৈছে এটোৰ আনসাৰটো হ'ব দোকমোকালিৰ পোহৰৰ লগত 25 নম্বৰ কোৱেশ্চন অসমীয়া সাহিত্যত গল্প সম্ৰাট বুলি কাক কোৱা হয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন তো ইয়াৰ আনসাৰটো হ'ব সৈয়দ আব্দুল মালিকক গল্প সম্ৰাট সৈয়দ আব্দুল মালিকক কোৱা হয় 26 নম্বৰ কোৱেশ্চন বেদনাৰ উল্কা কাৰ ৰচনা এটো হৈ যাব অম্বিকাগিৰি ৰায়চৌধুৰীৰ 27 নম্বৰ কোৱেশ্চন অসমীয়া সকলে কিহেৰে তৈয়াৰী পেপা বজাইছিল তো এটো হ'ব মহৰ শিঙেৰে মোৰ ওপৰত এটা কমা দিবা চাই লোৱা স্পেলিংটো নেক্সট 28 নম্বৰ কোৱেশ্চন হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আগন্তুক 29 নম্বৰ কোৱেশ্চন কি অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে ইয়াৰ আনসাৰটো হ'ব ভাষিক সংমিশ্ৰণে নেক্সট কোৱেশ্চন আছে www সম্পূৰ্ণ ৰূপটো কি www সম্পূৰ্ণ ৰূপ হ'ব তোমাৰ ওয়াৰ্ল্ড ওয়াইড ওয়েব তো এইটো তুমি অসমীয়াতে লিখিব লাগিব ওয়াৰ্ল্ড ওয়াইড ওয়েব স্পেলিংটো চাই লবা 31 নম্বৰ কোৱেশ্চন মাউণ্ট এভাৰেষ্টত অৰুণিমাই কিমান সময় ধৰি আছিল তো এইটো হ'ব 1.5 ঘণ্টা সময় ধৰি আছিল 32 নম্বৰ কোৱেশ্চন আছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি তো ইয়াৰ আনসাৰটো হ'ব নামঘোষা 33 নম্বৰ কোৱেশ্চনত আছে সুফিবাদৰ মূল শাস্ত্ৰখনৰ নাম কি ইয়াৰ আনসাৰটো হৈ যাব কোৰাণ শাস্ত্ৰ সুফিবাদৰ মূল শাস্ত্ৰখনৰ নাম কি কোৰাণ শাস্ত্ৰ মনত ৰাখিবা 34 নম্বৰ কোৱেশ্চন হৃদয় এক বিজ্ঞাপন উপন্যাসখনৰ ৰচক কোন তো ইয়াৰ আনসাৰটো হ'ব অনুৰাধা শৰ্মা পূজাৰী 35 নম্বৰ কোৱেশ্চন পণ্ডিত ৰাহুল সংকৃত্তায়নৰ প্ৰকৃত নাম কি তো ইয়াৰ আনসাৰটো হ'ব কেদাৰনাথ পাণ্ডে 36 নম্বৰ কোৱেশ্চন অনাবিল শব্দৰ অৰ্থ কি তো এইটো হ'ব নিৰ্মল 37 নম্বৰ কোৱেশ্চন নিগনা শিকাৰী প্ৰকৃত নাম কি বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ আনসাৰটো হ'ব বাপিৰাম হাজৰিকা 38 নম্বৰ কোৱেশ্চন ইৰানীসকলৰ নৱবৰ্ষক কি বোলে এইটো হ'ব নৰজ 39 নম্বৰ কোৱেশ্চন আছিল খোদা ৰসুল লুকাই আছে মুমিনৰ আঁৰত ইয়াত মুমিন কোন তো এইটো হ'ব বিশ্বাসী মুছলমান 40 নম্বৰ কোৱেশ্চন আছে জাংফাই কি তো ইয়াৰ আনসাৰটো লিখিবা অসমৰ উত্তৰ পূব ফালৰ মিচিমি পৰ্বতত পোৱা এবিধ গছৰ ৰঙীন গোটমৰ আঠা 41 নম্বৰ কোৱেশ্চন আপুনি যদি দুখীয়া হৈ জন্ম হৈছে হে আপোনাৰ ভুল নহয় কিন্তু আপুনি যদি দুখীয়া হৈ মৰে হে আপোনাৰ ভুল এইটো কোনজন বিশ্ববিখ্যাত উদ্যোগীৰ উক্তি এই আনসাৰটো হৈ যাব বিল গেটস বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় মনত ৰাখিবা 42 নম্বৰ কোৱেশ্চন আগা শব্দৰ অৰ্থ কি এইটো হ'ব শ্ৰীযুতৰ সমৰ্থক সন্মানীয় শব্দ 43 নম্বৰ কোৱেশ্চন কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি এটো হৈ যাব ইট ক্ৰিকেট স্লিপ ক্ৰিকেট ড্ৰিম ক্ৰিকেট ড্ৰিংক ক্ৰিকেট 44 নম্বৰ কোৱেশ্চন তেহৰানৰ ইন্টাৰনেশ্যনেল এয়াৰপোৰ্টখনৰ নাম কি খমেনি ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট
আৰু 45 নম্বৰ কুৱেশ্যন আছে পজা ঘৰটিত মানুহজনে কেনেদৰে আছিল তো এইটো হ'ব বৰ শান্তিৰে আছিল তো এইখিনি আছিল আমাৰ কুৱেশ্যন আনসাৰসমূহ সেকশন এৰ নেক্সট আমি তোমালোকৰ বাবে সেকশন বিৰ আনসাৰসমূহ লৈ আহিম তো ৱেট কৰি থাকা ধন্যবাদ